চকৰ বাকৰিৰ আজি বৃহৎ প্ৰকাণ্ডৰ জুই। এই জুইৰ ঘটনাত আজি আপোনাৰ তামোলপুৰ অঞ্চলত এখন ফায়াৰ ব্ৰিগেড নাই। তামোলপুৰ অঞ্চল আজি বৰ্তমান তামোলপুৰ মহকুমা বৰ্তমান জিলালৈ পৰিণত হ'ল, তথাপিতো আজি তামোলপুৰ মহকুমাত তামোলপুৰ জিলাত এখন ফায়াৰ ব্ৰিগেড নাই। ফায়াৰ ব্ৰিগেডখন ৰঙিয়াৰ পৰা মতা হৈছে, কিন্তু সেই ফায়াৰ ব্ৰিগেডখন আহোঁতে 1 ঘণ্টাৰো বেছি সময় লাগিছে। তামোলপুৰ খগ্ৰাছ চকৰ বাকৰিত এই কেৰাচিন তেল ডিপোৰ ওচৰত লাগিছে। দিলীপ বৰ্মনৰ ঘৰত লাগিছে। জুইটো কেনেদৰে সংঘটিত হৈছে ইমান এটা ঠিক গম নাপাওঁ, তথাপিতো আমি তামোলপুৰৰ সমূহ ৰাইজ ইয়াত উপস্থিত হৈছে জুইখন নুমুৱাৰ কাৰণে। কিন্তু তামোলপুৰ অঞ্চলত এতিয়ালৈকে জিলালৈ পৰিণত হোৱাৰ পিছতো এখন ফায়াৰ ব্ৰিগেড নাই বুলি এতিয়া আমি বৰ্তমান লজ্জিত। আমি বৰ্তমান প্ৰস্তুতি চলাই আছিল এতিয়ালৈকে, জাষ্ট এতিয়া বৰ্তমান সময়ত ফায়াৰ ব্ৰিগেডখন আহি পাইছে। আমাৰ সাধাৰণ জনতাৰ 15 মিনিট লাগে আহি পাওঁতে, 15 মিনিট বা 20 মিনিট লাগে সাধাৰণ জনতাৰ, কিন্তু ফায়াৰ ব্ৰিগেডখন আহি পাওঁতে 1 ঘণ্টাৰ ওপৰত 1.5 ঘণ্টা লাগিছে। ইয়াতে আমি কম আৰু চৰকাৰে কিমান উন্নতি কৰিছে। অতি সোনকালে তামোলপুৰত কি জিলালৈ পৰিণত হৈছে, ইয়াতে ফায়াৰ ব্ৰিগেড কি আদি কৰি চব লাগিব, ইয়াত লাগিব যিহেতু মানে কি ইয়াত জিলা হ'ল কি কাৰণত, যদি এতিয়ালৈকে এখন ফায়াৰ ব্ৰিগেড নাই, এতিয়ালৈকে আমি যি বিচাৰোঁ সেই বস্তুটো এতিয়ালৈকে ইয়াত উপস্থিত নাই। জিলা কি কাৰণত হ'ল ইয়াত